নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আছাম ইউটিউব চেনেলটোলৈ আজি এটা অদ্ভুত নিউজ লৈ আহিছোঁ কাৰণ এইটো অদ্ভুত নিউজ আপোনালোকৰ ইউটিউবাৰ্ছ কাৰণ আজি মই এজন অসমৰ কথা কোৱা নাই মই ইণ্ডিয়াৰ মানে হিন্দী এটা নিউজ মানে হিন্দীৰ এটা মানে ইউটিউব চেনেলৰ কথা ক'বলৈ ওলাইছোঁ যিটো চেনেলে মাত্ৰ 10টা আৰু 100টা 10টা ছাবস্ক্ৰাইবাৰ্ছ আৰু 100টা ভিউজ পোৱাৰ পিছত চেনেলটো মনিটাইজেশ্যন হ'ল কিয় হ'ল আৰু কেনেকৈ হ'ল তাৰে বিষয়ে আজি ক'ব ওলাইছোঁ মই লাইভ প্ৰুফ দেখাম যিটো ভিডিঅ' মানে চেনেলটোৰ নাম হৈছে তৰুণ সমাধান বুলি এটা ইউটিউব চেনেল আছে মাত্ৰ 10টা ছাবস্ক্ৰাইবাৰ্ছ আৰু 100টা ভিউজ থকাৰ পিছত চেনেলটো মনিটাইজেশ্যন হ'ল কেনেকৈ হ'ল এইটো অদ্ভুত বাতৰি অদ্ভুত কথা আমাৰ মাজত এইটো অসমীয়া ইউটিউবাৰ্ছ মাজত এইটো বহুত অদ্ভুত কাৰণ আমাৰ চেনেল 1000 ছাবস্ক্ৰাইব হোৱাৰ পিছতো 4000 ৱাটচ টাইম পাৰ হোৱাৰ পিছতো এইটো আপোনাৰ ৰিভিউত আণ্ডাৰ ৰিভিউত যায় সম্পূৰ্ণ হোৱাৰ পিছতো আপোনাৰ মানে চেনেলটো ৰিভিউত যায় মানে মনিটাইজেশ্যনৰ কাৰণে হয় কিন্তু বহুত টাইম লাগে কিন্তু এজন যি ইউটিউবাৰ আছে মাত্ৰ 10টা ছাবস্ক্ৰাইবাৰ্ছ আৰু 100টা ভিউজ টোটেল মিলাই ভিউজ মানে 100টা আপোনাৰ হোৱাৰ পিছতো চেনেলটো ছাবস্ক্ৰাইব হৈছে কি হ'ল এইটো অদ্ভুত কাণ্ড সেই ল'ৰাটোৱে তৰুণ সমাধান ইউটিউব চেনেলটোৱে এটা ভিডিঅ' ক্লিপ দিছিলে মই স্ক্ৰীনত দেখুৱাই দিছোঁ আপোনালোকে এই ভিডিঅ' ক্লিপটো চোৱাৰ পিছত আপোনালোকে বিশ্বাস কৰিব মাত্ৰ 10টা ছাবস্ক্ৰাইব হোৱাৰ পিছত চেনেলটো মনিটাইজেশ্যন হ'ল তেতিয়াহ'লে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব मोनेटाइजेशन ऑन हो गया है। तो ये ऑन कैसे हुआ, क्या कैसे हुआ नहीं हुआ, तो आपको हम दिखाते हैं चल करके हम अपना चैनल में कि मेरा मोनेटाइजेशन ऑन हुआ है या नहीं हुआ है। दोस्तों चलो देखते हैं। यहाँ पर जो है ये देखिए मेरा 10 सब्सक्राइबर है और व्यू देखिए कुछ भी नहीं है, लेकिन फिर भी यहाँ पर अर्निंग देखिए यहाँ पे मेरा 0.01 ये मोनेटाइजेशन देखिए यहाँ पर ऑन हो गया है मेरा। हमने एक वीडियो डाला था और जिसके बाद हमने जो है इस पे मोनेटाइजेशन ऑन किए तो इसका ऑन हो गया, मतलब वहाँ पे जा कर के हमने उसको रिक्वेस्ट किया तो तभी अप्रूव हो गया। हमको समझ में नहीं आया दोस्तों। यहाँ पर देखिए ये जो है मेरा मोनेटाइजेशन ऑन हो गया है। तो फिर से वीडियो को आपको मैं तब मेरा तो इधर एक वीडियो डाले थे और इसके बाद जो है वहाँ पे गए वेरीफाई किए और उसके बाद जो है मेरा मोनेटाइजेशन ऑन हो गया। तो ये पता नहीं। और एक वीडियो अभी हमने लोड किया है दोस्तों, अभी क्या कहते हैं अपलोड किया है, तो इस पे चलते हैं देखते हैं इसका मोनेटाइजेशन ऑन होता है कि नहीं इस वीडियो का। तो यहाँ पे गए और इसका जो है ये कि यहाँ पे मोनेटाइजेशन है, इस पे ऑन करके देखते हैं। देखिए दोस्तों ये भी मोनेटाइजेशन इसका ऑन हो गया। अब यहाँ पे जैसे हम सेव करेंगे वहाँ पे हरा कलर का मेरा जो है बटन जल जाएगा। पता नहीं दोस्तों, ये मेरा मेन चैनल नहीं है दोस्तों, लेकिन इसमें जो है मेरा मोनेटाइजेशन ऑन हो गया। अब कैसे हुआ मेरा मेन चैनल ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পালে যে কি অদ্ভুত তেওঁ কেনেকৈ পাৰ কৰিলে সেই 10টা ছাবস্ক্ৰাইব হোৱাৰ পিছত চেনেলটো মনিটাইজেশ্যন কৰিলে। এইটো আমাৰ মাজত বহুত অদ্ভুত কথা এইটো কাৰণ ময়ো বুজি নাপালোঁ, যিজনে তৰুণ সমাধান ইউটিউব চেনেলটোৱে বুজি নাপালে। মোৰ চেনেল 10টা ছাবস্ক্ৰাইব হোৱাৰ পিছত আৰু টোটেল মিলাই 100টা ভিউৱাৰ্ছ পোৱাৰ পিছত মোৰ চেনেল মনিটাইজেশ্যন হ'ল। মই এটা আচৰিত ভাবিছে, ময়ো এইটো প্ৰথমতে আচৰিত ভাবিছোঁ, কিন্তু এইটো মই ভাবিলোঁ মই অসমীয়া ইউটিউবাৰ্ছলৈকো জনাওঁ মই এইটো এনেকুৱা হৈছে বুলি। কাৰণ এইটো সঁচাকৈ আপোনালোকে ভিডিঅ'টো দেখাৰ পিছত ভাবিছে চাগে মোৰ এইটো ফেক ভিডিঅ' নে, এইটো কি ফেক ভিডিঅ'টো আপুনি ক'বই নাই, কাৰণ এইটো আপোনালোকে লাইভ প্ৰুফ দেখাইছে স্ক্ৰীণত মোবাইল ভিডিঅ'ত দেখিবলৈ পাইছে। এইটো একদম পূৰা 10টা ছাবস্ক্ৰাইব হোৱাৰ পিছত 100টা টোটেল ভিউজ এটা মাত্ৰ 3টা ভিডিঅ' তেওঁৰ তৰুণ সমাধানত নতুন চেনেলত আপোনালোকে আপলোড দিছিলে। তেওঁ এটা ভিডিঅ' আপলোড দিয়াৰ পিছতে সেই ভিডিঅ'টো পূৰা মনিটাইজেশ্যন হৈ গৈছে। তাক দেখুৱাইও দিছে, আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে, দেখুৱাই দিলে কেনেকৈ মোৰ চেনেল মনিটাইজেশ্যন হ'ল। কিন্তু আমাৰ মাজত এয়া অদ্ভুত, কিন্তু আমাৰ মাজত আমাৰ 1000তকৈ পাৰ হোৱাৰ পিছত আমাৰ চেনেল ৰিভিউত যায় মনিটাইজেশ্যনৰ কাৰণে। আমাৰ এইটো আশাই নাথাকে যে চেনেলটো মনিটাইজেশ্যন হ'ব বা নহ'বও পাৰে। কিন্তু এইজন তৰুণ সমাধান ইউটিউব চেনেলটোত কেনেকৈ হ'ল তাৰ পিছত আৰু এটা ভিডিঅ' বনাম কেনেকৈ হ'ল মই
মই তেওঁৰ ইনষ্টাগ্ৰামত গৈ পেলাই চাম, মই মেছেজ দিম, কমেণ্ট কৰিম তাক তেওঁক মই কেনেকৈ হ'ল মই সুধি পেলাই আপোনালোকক আৰু এটা ভিডিঅ' ক্লিপ বনাম। তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো যদি ভাল লাগিলে, এনেকুৱা অদ্ভুত ধৰণৰ মোৰ টেকনিকেলৰ থকাত জড়িত মোৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা ঘণ্টি আইকনটো